ঘৰখনৰ প্ৰতি যে ডাঙৰ দায়িত্ব এটা আছে সেয়া যেন ঘৰখনলৈ আহিলেহে মনত পৰে। নমস্কাৰ সকলোকে। আজি মোৰ মাৰ সৰু দোকানখনৰ পৰাই ভ্লগটো আৰম্ভ কৰিছোঁ। আহক আজি লগে ভাগে মোৰ মায়ে পাৰ কৰা ব্যস্ত আবেলিটোৰ পৰিৱেশ পান কৰোঁ। গ্ৰাহকেৰে ভিৰ কৰা পৰিৱেশটো বাৰু আপোনালোকক পিছতো এদিন দেখাব পাৰিম, কিন্তু আজি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ দোকানখনৰ ওচৰতে যে ইমান ধুনীয়া পৰিৱেশ এটা আছে। মোৰ নিচিনা প্ৰকৃতিপ্ৰেমী মানুহৰ কাৰণে এইবোৰ পৰিৱেশেই যথেষ্ট, জানেনে? ইমান যে ধুনীয়া পৰিৱেশটো, চাৰিওফালে সেউজীয়া, পানী, মেটেকা আৰু আকাশত উৰি যোৱা চৰাই, আৰু ইয়াতে ধুনীয়াকৈ জাল এখন পাতি থোৱা আছে আৰু সৌখন দলং, আৰু এইখন মোৰ ডাঙৰ মামাৰ দোকানখন। পৰীক্ষা দি মেলি শেষ হোৱাৰ পাছত এটা ছেমিষ্টাৰ শেষ কৰি অলপ দীঘলীয়াকৈ ছুটি পাওঁ। পৰীক্ষা দি থকা সময়ৰ পৰাই ফুৰিবলৈ খুব মন গৈ আছিলে, আৰু যিহেতু মই প্ৰাকৃতিক দৃশ্য চাই বহুত ভাল পাওঁ, গতিকে মাগুৰী বিলৰ নিচিনা ধুনীয়া ঠাই এখনলৈকে আহোঁ বুলি ল'লোঁ। আৰু ইয়াতে আহি লগৰ কেইজনী আৰু ভণ্টিৰ সৈতে আম কাটি খাবলৈ ল'লোঁ। পিছে প্ৰাকৃতিক দৃশ্য উপভোগ কৰাত ইমানেই মগ্ন আছিলোঁ যে আম কাটি খোৱা ভিডিঅ'টো ভালকৈ কৰিবলৈ পাহৰি গ'লোঁ। ৰ'ব, এইজনীৰ যে পাছফালটো দেখুৱাই আছোঁ, এইৰ পৰিচয়টো দিছোঁ ৰ'ব। এই হৈছে নিকু, মোৰ প্ৰিয় বান্ধৱীৰ ভিতৰৰে এজনী। এইক দেখুৱাই থকাৰ কাৰণটো হৈছে এই মোক দেখুৱাবলৈ লৈ আনিছে ইহঁতৰ ঘৰৰ পাছফালৰ পৰাই মাগুৰী বিলখন বৰ ধুনীয়াকৈ দেখি থাকে। বুজিছোঁ, আপোনালোকক প্ৰকৃতিক বেছিকৈ পান কৰাই বৰ কৰিছোঁ। ঘৰত থকা দিনকেইটা এনেদৰেই পাৰ কৰিছোঁ। গধূলি হ'লে ইহঁত দুটাক পঢ়াই দিওঁ। এই বাৰীখন আমাৰ ঘৰৰ পিছফালটো। ৰিবৰিবকৈ বতাহ বলি আছিলে, দেখি ভাল লাগিছিল, সেইবাবে ভিডিঅ' কৰিছিলোঁ। বাৰু আজিলৈ ইমানেই। আপোনালোকে ভালকৈ থাকিব। বাই বাই।